বেছি ওখ হলে ধুমুহাই ভাঙে আৰু বেছি চাপৰ হলে ছাগলীয়ে খায় আৰু জোখতকৈ বেছি উৎপতীয়া হলে ন এনেকুৱাই হয়। তো হেল্ল' গাইজ, কি খবৰ? পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে মাজুলীৰ ৰষ্টাৰ বয় ইউটিউব চেনেল। সো গাইজ ন, মোৰ ইনষ্টাগ্ৰামটো কিবা এটা কাৰণত ডিলিট কৰি দিছিলো আৰু সেইকেইদিনতে মই চানাৰ খবৰ কাটি পোৱা নাছিলো আৰু এতিয়া ডাউনলোড কৰি লৈছো আৰু ডাইৰেক্ট দেখিছো চানাৰ মক্কেলামি। অ'হো ভাইটি, তোমাৰ কপাল। চানাৰ ইনষ্টাগ্ৰামত যিমান সোপা ফ্ৰেণ্ডছ আছে ন, ধুনীয়া ধুনীয়া, ইহঁতৰহে চোতাল। না তেনেকুৱা কাম নকৰিব ভাইটি, কমৰ পৰা হাত এৰি দিয়া। মায়ে চাইছে তোমাৰ, ঘৰত আহিলে তোমাক জাৰুৰে কোবাব ন। পিছে মাইনা তোমাক চানাই কোনটো ভেলেকি বানেৰে মাৰিলে নাজানো। পিছে মাইনায়ো কম নহয়, মাৰিছে চান্স মে ডান্স আৰু মকা মে চকা। ওহ ৰাম, পুৰা ঘঁহাইছে। চলত বেক চাইডত এনেকুৱা পকা বিজলকীয়া এটা সানি দিম ন, চক লগা দমৰা গৰুটোৰ লেখীয়াকে দৌৰি ফুৰিব লাগিব। আচলতে অসমীয়া ছোৱালী বিলাকৰ কি হৈছে, যিটো বস্তু যোন জেগাত শোভা নাপায় আৰু এইবিলাকে কৰিবলৈ ধৰিছে। So guys, এই অসমৰ আমাৰ নাম্বাৰ 1 তাৰকাজনীকটো আপোনালোকে চিনি পাইছে। পাপনদাৰ ইমান এটা ধুনীয়া হিট গানটো ই উলংগ দেহাৰে দেখুৱাই মেলি বৰবাদ কৰি পেলাইছে। So guys, মই ইয়াৰ আগৰ এটা ভিডিঅ'টো কৈছিলো, যিমান চেলিব্ৰিটি হওক, ডাঙৰ মানুহ হওক, ভুলটো আঙুলিয়াই দিয়া উচিত। আৰু যিমান ডাঙৰ মানুহ হওক, চেলিব্ৰিটি হওক, ৰছ কৰিবই ভুল কৰিলে বা ট্ৰল কৰিবই। So guys, মই আৰু এষাৰ কথা কৈছিলো, যিমান ডাঙৰ চেলিব্ৰিটি হওক বা ডাঙৰ মানুহ হওক, মই ভাবো এজন ইণ্ডিয়ান আৰ্মিৰ সমান ৰেচপেক্ট নাই বুলি ভাবো। তো গাইজ, ইণ্ডিয়ান আৰ্মি এজনে আমাৰ দেশৰ ৰক্ষা কৰি আছে, কিন্তু এই আমাৰ নিজকে তাৰকা বুলি ভাবি থকা এই মক্কেলামি, চৰি ওলাই গৈছে, এক্ট্ৰেছ কিজনী যদি এনেকুৱা উলংগ ডেন্স বা ৰিলছ বনাই কিনি আপলোড কৰে বা দেখুৱাই, তেতিয়া শোভা পাই জানো? আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকেও ইহঁতৰ অনুৰাগী হ'ব পাৰে। চ' মোৰ ভুল হৈছে নে কাৰ শুদ্ধ হৈছে, এইটো কমেণ্ট কৰি জনাব। অ'হো ভাই, মাৰো মুজে। গানটো কি পিটকাপ গাইছে, মই হলে একো বুজি পোৱা নাই। অ'হো ভণ্টি, চুটি কাপোৰ নিপিন্ধিলেও লাইক কমেণ্টটো পাবা। আচলতে ন, ইয়াৰ টেলেণ্ট বুলিবলৈ মই ইয়াৰ পকৰি হিলোৱাৰ বাদে মই আৰু একো দেখা নাই। ইহঁতক কৈনো আৰু কি লাভ, কৈ নিজে ভাগৰি গৈছো। আৰু যিমানখিনি ক'বলগীয়া বাকী থাকিল আপোনালোকে কমেণ্ট কৰি কওক। আৰু ভিডিঅ'টো আছিলে আজিলৈ ইমানে, আৰু ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আহি আছো পুনৰ অন্য এটা ভিডিঅ'ত। বাই।